নমস্কাৰ, মই ডক্টৰ পঞ্চানন পেগু আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মই ডিৱৰ্মিং চিডিউলৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টিত মই উল্লেখ কৰিছিলোঁ যে 3 প্ৰকাৰৰ পেলু পোৱা যায়: ঘূৰণীয়া পেলু, চেপেটা পেলু আৰু ফিটা পেলু। বহুতে মোক কমেণ্ট কৰি প্ৰশ্ন কৰিছিল যে সেই 3 প্ৰকাৰৰ পেলুৰ কাৰণে কি দৰৱ পোৱা যায় বা কি দৰৱ খুৱাব লাগে। চ' মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ কমনলি আমি ব্যৱহাৰ কৰি থকা বা মাৰ্কেটত পোৱা পেলু দৰৱৰ নাম আৰু সেই পেলু দৰৱবিলাকে কোনটো পেলুৰ ওপৰত কাম কৰে আৰু লগতে ক'ম আপোনালোকৰ তাৰ সঠিক ড'জ ৰেট অৰ্থাৎ আপোনালোকে কি পৰিমাণে সেই পেলু দৰৱবিলাক খুৱাব। এজন পশুপালকৰ কাৰণে পেলু হৈছে প্ৰথম আৰু প্ৰধান শত্ৰু। মই সেইকাৰণেই কৈছোঁ কাৰণ পেলু বা পৰজীৱী জীৱটোৰ ওপৰত বা জন্তুটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। আপুনি যি পুষ্টি যোগান ধৰে সেই পুষ্টিৰ ভাগ বতৰা পেলুটোৱে কৰে। সেইকাৰণে আপুনি যিমান পুষ্টি যোগান ধৰে সেই পুষ্টি সকলোখিনি আপোনাৰ এনিমেলটোৱে বা আপোনাৰ জন্তুটোৱে নাপায়। সেইকাৰণে যি গ্ৰোথ হ'ব লাগে সেই গ্ৰোথটো আপোনালোকে নাপায়। চ' ভালদৰে গ্ৰোথ পাবলৈ হ'লে আপোনালোকে এটা নিৰ্দিষ্ট সময়ে সময়ে পেলুনাশক যিবিলাক দৰৱ সেই পেলুনাশক দৰৱবিলাক খুৱাই থকাটো অতি দৰকাৰী আৰু তাতোতকৈ দৰকাৰী আপোনালোকে সঠিক পৰিমাণে সেই দৰৱবিলাক খোৱাটো। চ' মই আজি আপোনালোকক কমনলি ব্যৱহাৰ কৰি থকা যিবিলাক পেলু দৰৱ বা পেলুনাশক দৰৱ আছে সেই পেলুনাশক দৰৱবিলাক কি নামেৰে পোৱা যায় আৰু সেই পেলুনাশক দৰৱবিলাক আপোনালোকে কি পৰিমাণে ব্যৱহাৰ কৰিব আৰু কোনটো পেলুৰ ওপৰত আপোনালোকে কাম কৰে সেই বিষয়ে মই আপোনালোকক ডিটেইলছ জনাম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি কোনোবা মোৰ ভিডিঅ' নতুনকৈ চাবলৈ আৰম্ভ কৰিছে পশুপালনৰ বিষয়ে জানিবলৈ ডক্টৰ P63 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেণ্টাছ প্লাছ বলাছ, ফেণ্টাছ প্লাছ চিৰাপ টেবলেট, পেনাকোৰ ভেট টেবলেট বা চিৰাপ। ইয়াত আপোনাৰ ফেনবেণ্ডাজল আৰু প্ৰেজিকুইণ্টেল থাকে আৰু এই দৰৱবিধ 3 প্ৰকাৰৰ পেলুৰ ওপৰত কাম কৰে আৰু যিবিলাক বলাছ থাকে সেই বলাছবিলাক আপোনাৰ 200 পৰা 300 কেজি বডি ৱেইট হ'লে এটা খুৱাব লাগে আৰু যিবিলাক টেবলেট থাকে এটা টেবলেট 30 কেজি বডি ৱেইটত আৰু যিবিলাক চিৰাপ আহে সেই চিৰাপবিলাক 1 ml আপোনাৰ 3 to 4 কেজি বডি ৱেইটত খুৱাব লাগে। এলবমাৰ চিৰাপ আৰু বেণ্ডিকাইন চিৰাপ আপোনালোকে হয়তো এলবমাৰ আপোনালোকে খুৱায় আৰু এলবমাৰৰ বিষয়ে আপোনালোকে জানে। ইয়াত এলবেণ্ডাজল থাকে আৰু এই দৰৱবিধো আপোনাৰ 3 প্ৰকাৰৰ পেলুৰ ওপৰতে কাম কৰে। আপোনাৰ ড'জ ৰেটটো হৈছে সকলো কাৰণে ক্ষেত্ৰতে আপোনাৰ গৰুৱে হওক বা ম'হে হওক বা ছাগলীয়ে হওক বা গাহৰিয়ে হওক সকলোতে 1 ml per 3 to 4 কেজি বডি ৱেইট। নিঅ'জাইড বলাছ বা চিৰাপ, নিঅ'জাইড প্লাছ বলাছ বা চিৰাপ, নিলজান চিৰাপ। ইয়াত থাকে আপোনাৰ অক্সিক্ল'জেনাইড আৰু লেভামিজল আৰু ইয়াত এই দৰৱবিধ আপোনাৰ ঘূৰণীয়া আৰু চেপেটা পেলুৰ ওপৰত কাম কৰে আৰু ড'জ ৰেটটো হৈছে 1 বলাছ আপোনাৰ 100 কেজি বডি ৱেইট আৰু চিৰাপৰ ক্ষেত্ৰত 1 ml per 3 কেজি বডি ৱেইট। হাইটেক ইনজেকশ্যন, নিয়মেক ইনজেকশ্যন বা ভাৰ্মেক ইনজেকশ্যন। ইয়াত আইভাৰমেক্টিন থাকে আৰু এই দৰৱবিধ আপোনাৰ 3 প্ৰকাৰৰ পেলুৰ ওপৰতে কাম কৰে আৰু আপোনালোকে কেতিয়াবা মন কৰিছে যেতিয়া পোক লাগে বা ছালৰ বেমাৰ হয় তেতিয়া নিয়মেক ইনজেকশ্যনটো পুছ কৰা আপোনালোকে সঘনাই পুছ কৰা দেখা পায়। গতিকে এই দৰৱবিধ সকলো প্ৰকাৰৰ পেলুৰ ক্ষেত্ৰতে বাহ্যিক বা আপোনাৰ ভিতৰৰ সকলো প্ৰকাৰৰ পেলুৰ ক্ষেত্ৰতে কাম কৰে আৰু গৰু ছাগলী ম'হৰ ক্ষেত্ৰত 1 ml per 50 কেজি বডি ৱেইট আৰু গাহৰিৰ ক্ষেত্ৰত আপোনাৰ 1 ml per 33 কেজি বডি ৱেইট। জেনবেট ভলাছ বা চিৰাপ, জাইক্ল'জ চিৰাপ বা ভিৰক্ল'জ চিৰাপ। ইয়াত ক্ল'চেণ্টেল থাকে আৰু এইটো আপোনাৰ সকলো প্ৰকাৰৰ পেলুৰ ওপৰতে কাম কৰে কিন্তু ইয়াৰ ড'জ ৰেটটো পেলু ভিত্তিত আপোনাৰ ড'জ ৰেটটো বেলেগ বেলেগ হয়। ঘূৰণীয়া আৰু ফিটা পেলুৰ কাৰণে যিবিলাক বলাছ ফৰ্মত আহে এই এটা বলাছ পাৰ 100 কেজি বডি ৱেইট আৰু চেপেটা আৰু চিকৰাৰ কাৰণে কিন্তু 1 বলাছ আপোনাৰ 66 কেজি বডি ৱেইটত খুৱাব লাগে আৰু যিবিলাক ছাছপেনশ্যন আহে বা আপোনাৰ লিকুইড আহে সেইটো ঘূৰণীয়া আৰু ফিটা পেলুৰ কাৰণে 1 to 1.5 ml per 15 to 20 কেজি বডি ৱেইট আৰু চেপেটা আৰু চিকৰাৰ কাৰণে 1 to 1.5 ml per 10 to 15 কেজি বডি ৱেইটত খুৱাব লাগে। আজিলৈ ইমানেই আছিল। ভিডিঅ'টি কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে উপযোগী বুলি ভাবে তেতিয়াহ'লে নিশ্চয়কৈ আপোনাৰ পশুপালকসকলৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।